নতুন ৰূপত দেখা যাব বলিউডৰ ৰণবীৰ কাপুৰক। এইবাৰ ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ। ৰূপালী পৰ্দাত পুনৰ দেখা যাব ৰামায়ণ। নিতেশ তেওৱাৰী পৰিচালিত নতুন ৰামায়ণত ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে। ৰূপালী পৰ্দাত ৰাম হ'বলৈ নিজকে প্ৰস্তুত কৰিছে ৰণবীৰে। মহাকাব্যিক চৰিত্ৰটো ৰূপায়ণৰ বাবে ইতিমধ্যে অভিনেতাজনে বৰ্জন কৰিছে আমিষ খাদ্য। নিজকে ৰাম সজাবলৈ ৰণবীৰে ৰামৰ সংলাপৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহতেই আৰম্ভ হ'ব ৰামায়ণৰ শ্বুটিং। মুম্বাইতেই হ'ব ৰামৰ সিংহভাগ শ্বুটিং। ৰণবীৰৰ সৈতে ৰাৱণৰ চৰিত্ৰত দেখা পোৱা যাব দক্ষিণৰ শক্তিশালী তাৰকা KGF খ্যাত যশ। আনহাতে সীতাৰ চৰিত্ৰৰ বাবে বাছনি কৰা হৈছে শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰক। ইফালে হনুমানৰ চৰিত্ৰত দেখা যাব ছানী দেওলক। দক্ষিণৰ তাৰকা বিজয় সেতুপতি হ'ব বিভীষণ। ববি দেওলক কুম্ভকৰ্ণ, লাৰা দত্তক দেখা যাব কৈকেয়ীৰ ৰূপত। ইয়াৰ উপৰিও ৰামায়ণৰ কিছুমান গুৰুত্বপূৰ্ণ অংশৰ দৃশ্যগ্ৰহণ হ'ব লণ্ডনত। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সংবাদ।